সো জাৰ্নি বিগিন জাৰ্নি বিগিনছ মানে গৈ আছো মানসলৈ হ'ব দা এয়া কামে লাগে আমাৰ টিম নব হাই দিয়া এটা হাই দিছে নিপম দা ব্যস্ত হৈ থাকে খালি এই মানুহটোৰ লগত আহিলে খালি ফোনটোৱে থাকিব ইয়াৰ লগত আহিলে বেলেগ নহয় চাৰ্জাৰডাল লগত বনাই খাম ন নবা বনাই খাম মানসত গৈ পেলাই ক'ত ক'ত যাওঁ মানে গোটেইখিনি দেখুৱাবলৈ চেষ্টা কৰিম আৰু বহুতেই গৈছেই বাৰু মই দুবাৰ গৈছোঁ আগতে কিন্তু তথাপিও দিয়কচোন আৰু ঘনে ঘনে যোৱা নাযায়তো মানে এতিয়া 3 বছৰমান আগত গৈছিলোঁ চাগে মজ পাবলৈ 3 বছৰ 4 বছৰ মানে হ'ল চ' এইবাৰ আকৌ গৈ পেলাই আকৌ কিবা নতুন দেখা পাওঁৱেই নেকি সেইটোৱে আৰু মানে মনৰ ভাৱ আৰু এক্সাইটেড হৈ আছোঁ বহুত নাপাওঁ বাৰু প্ৰথমবাৰ পূৰা এক্সাইটেড ফাৰ্ষ্ট টাইম মানে পূৰা এক্সাইটেড আৰু মানে এইয়া মানসৰ ফালে এনেকৈ সোমাই যাব লাগিব আহিছোঁ যিহেতুকে মানসত নোসোমাই পেলাই অকণমান আগুৱাই আহি পেলাই আমি সৰভোগলৈকে আহিলোঁ গৰখীয়া গোসাঁই থানলৈকে আহিলোঁ তো গৰখীয়া গোসাঁই থানলৈকে আহি পেলাই কেনেকুৱা লাগিছে আজি প্ৰথমবাৰ আহিছে মানে মোৰ প্ৰথমবাৰ আৰু বহুতে মানে ভালো লাগি আছে মনত বহুতে শান্তি আৰু খুবেই আনন্দিত নবই বা কিবা ভাবি আছে নব দাদা কিবা ভাবিছা নেকি কোৱা ব্লগত কৈ দিয়ক আৰু ক'বলৈ নাই আৰু মই নবই বিয়া পতা নাইতো মানে বিয়াৰ কাৰণে ভগৱান কৃষ্ণই যাতে সোনকালে যাতে কইনাটো দিয়ে আৰু আহক মন্দিৰৰ মই এবাৰ ভিতৰৰ পৰা আহিলে ভাবিলোঁ আপোনালোককো এবাৰ দেখুৱাই দিওঁ এই বুলি আকৌ ভিডিঅ'টো বনালোঁ তাৰমানে শীতল পৰিৱেশ মানে গৰম দিনতো ইয়াতে গৰমৰ ফিলটো নাহে আৰু কৃষ্ণৰ বিভিন্ন ৰূপ দেখুওৱা গৈছে এনেকে সুন্দৰ পৰিৱেশ আমি কৃষ্ণক লৈ আহিছো কৃষ্ণ